নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি এটা নতুন ভিডিঅ' লাইছোঁ আপোনালোকৰ মাজত। আজিৰ ভিডিঅ'টো হৈছে হোৱাটছআপত এপৰ আইকনটো কেনেদৰে চেঞ্জ কৰিব পাৰিব তাকে লৈ এটা ভিডিঅ' লৈ আহিছোঁ আপোনাৰ মাজত। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি হোৱাটছআপত যাম। তাৰপিছত যাম প্লাছ চিনটো ৰঙা চিন মাৰি থোৱাটো দেখিছে। তাৰপিছত এইটো ৰঙা চিন মাৰি থোৱাটো। তাৰপিছত যাম ইউনিভাৰ্চেলত যোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব ষ্টাইল লুক এণ্ড ফিল বুলি এটা এইটো তাতে আহিব। তাৰপিছত লাঞ্চাৰ আইকনত যাব। ইয়াত ধেৰ পাব আপোনালোকে লাঞ্চাৰ আইকন। ইয়াত এটা চিলেক্ট কৰি ল'ব পাৰে আৰু মই এটা আপোনালোকক চিলেক্ট কৰি দেখাইছোঁ। এইটো FCBটো দেখিছে, এই FCBটো যিহেতু মই চিলেক্ট কৰি দেখুৱাইছোঁ। বলক কেনেকুৱা আহিছে মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে হোৱাটছআপ আইকনটো চেঞ্জ কৰা আগত হোৱাটছআপটো এবাৰ আপডেট দি ল'ব। তাৰপিছত আপোনালোকৰো আপডেট হৈ যাব, হোৱাটছআপটো মানে আইকনটো মানে চেঞ্জ হৈ যাব। বলক আমাৰ আইকনটো কেনেকুৱা হৈছে আমি চাই লওঁগৈ একচাত। দেখিবলৈ পাইছে তো হোৱাটছআপটো আগৰ পৰা আছিলে বেলেগ, এতিয়াতো হ'ল বেলেগ। আপোনাৰ চাওক এইটো FCB লিখা আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো একেবাৰে